তুমি নাৰীৰ প্ৰেম দেখিছা, তুমি সেই নাৰীৰ যত্ন দেখিছা, তুমি নাৰীক শিশুৰ দৰে পাগল হোৱা দেখিছা, তুমি নাৰীক অসহায় অৱস্থাত তোমাক সাৱটি কান্দি থকা দেখিছা, পিৰিয়ডৰ সময়ত প্ৰবল বেদনাত সেইজনী নাৰীক হাঁহি থকা দেখিছা, তুমি হাজাৰবাৰ ঠেলি দিয়াৰ পাছতো সেইজনী নাৰীক তোমাৰ কাষলৈ অহা দেখিছা। ইমানবোৰৰ পাছত তুমি নাৰীৰ জেদ বা কঠোৰ অভিমান দেখা নাই। এগৰাকী নাৰীৰ অভিমান বৰ ভয়ংকৰ। নাৰীয়ে তোমাক ভাল পায় যেনেকৈ তোমাক তেনেকৈ সুৰক্ষিত কৰিবও জানে। ঠিক তেনেদৰে তোমাৰ অৱহেলাৰ পৰা নিজকে আঁতৰাই মৌন হৈ থাকিবও জানে। তুমি কি ভাবা? সেই ধৰণৰ ভালপোৱা, প্ৰেম আৰু মৰম চিৰদিনৰ বাবে থাকি যাব, কেতিয়াও শেষ নহয়। অভিমান তেওঁৰো আছে, খং তেওঁৰো আছে। সেয়ে যি আজি তোমাৰ নিচাত মত্ত, যাৰ ওচৰত তুমি বহুত মূল্যৱান, তেওঁক মূল্য দিবলৈ শিকক। নহ'লে অভিমানত নাৰীয়ে মুখ ঘূৰাই দিলে সেই নাৰীক তাৰ পৰা ঘূৰাই অনাটো বৰ কঠিন। যি তোমাক ভাল পায়, তোমালৈ টানে অভিমানত, সি মুখ ঘূৰাবও জানে। গতিকে সময় থাকোঁতে মানুহজনীক মূল্য দিয়ক। নহ'লে কোনে জানে আজি যিজনে তোমাৰ নিচাত মত্ত, কাইলৈৰ পৰা লৈ ল'ব তেওঁ অকলে জীয়াই থকাৰ চৰ্ত। নাৰীক সুৰক্ষা দিয়াৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য পুৰুষৰ। লিখনিটো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।